মোকে ৰখাইছিলা নি? আপোনাকে ৰখাইছিলোঁ। হেৰি মোৰ মানে স্কুলখন বেয়া হ'ল। আজি তাতে মানে পৰীক্ষাও আছিলে, বেয়া নাপায় যদি। হ'ব দিয়া, বুজিছোঁ। এটা কাম কৰ, ঐ বিকি, তই স্কুটিখন ভাল কৰি নে, মই থৈ আহিছোঁগৈ। আকৌ আহিম ৰ। ঠিক আছে বাৰু, কিন্তু সোনকালে আহিবি। হ'ব দে। নামটো কি হলো? তই একদম মানে সকলো চেঞ্জ কৰি দিলি দেই। মই কি শেষ কৰিলোঁ? শেষ কৰিবলৈচোন মই খোৱাই নাই। তোৰ লগত ওলাই গ'লেহে আনিম বুলি আহিছিলোঁ। কি বকি আছো? আৰু এতিয়া মইহে বকা হ'ল। তই নিজেচোন দাঁত উলিয়াই হাঁহি আছিলি। আচ্ছা, তোক ভূতে বনাইতো? হেই পাগল তোৰ ক'বাৰ। হাঁহি থাকিবি তই। মই একো নোখোৱা স্বত্তেও মোকে কবি তই যে মই চব শেষ কৰি দিলোঁ। আৰু তয়ে কচোন এতিয়া, মই পাগল নে তই পাগল? নহয় অ', বান্দৰে একদম নাৰিকলৰ মূল কেনেকে বুজি পালি? সেই ৰাতিপুৱা যে ছোৱালীজনী দেখিছিলোঁ, কিবা এটা ভাল লাগি গ'লো। বোপাই, কথাগুৰি ক'বা? তুমি মানে এবাৰ সন্যাসী জীৱন এৰিম বুলি ভাবিলা। মই ঠিকেই বুজিছো। কি বুজিছ তই? তোমাৰ ধ্বংসৰ পথ সন্মুখত বন্ধু। হেই পাগল, মই তাইক ভাল নাপাওঁ। এদিনতেই চোন তোমাৰ ভাল লাগিলে। ভাল পাবলৈনো আৰু কিমান দিন লাগিব তোমাৰ? পিছে ধ্বংসৰ পথটোৰ নাম কি অ'? হে নহয় অ', নামটোৱে সুধিবলৈ নেপাম নহয়। পিছে তই লজিকত মেজৰ লৈছ, এই BA বেগকেইটা উঠাবিচোন প্ৰথমতে। তাকে হেৰি, মোক খুৰীয়ে মাতি আছে। মই আহোঁগে দেই, আহিম আকৌ। 3 বছৰ দিন। তুমি? নহয়, এই ঘৰতে সোমাই বহুত আমনি লাগি গ'ল। থেংক ইউ দেই, ইমান হেল্প কৰিলা। একো নাই। আচ্ছা, তোমাৰ নামটো এনে সোধাই নহ'ল, কি আছিল বাৰু? উপাসনা দত্ত। তোমাৰ? মোৰ নাম ৰাজ শইকীয়া দেই। মোৰ বাইদেউৰ লগত কথা এটা আছিল। মানে? বাদ দিয়া, এইটো পাগল হয়, যি টি ভলকি থাকে। হেৰি নহয়, আমি যাওঁ এতিয়া, তুমিও যোৱা। হেৰি নহয়, বকো মই নে তুমি? তুমি যে সেইদিনাখন ভাবি ভাবি হাঁহি আছিলা। হ'ব বাদ দে, যা তই। আমি যাওঁ দেই, তুমিও যোৱা। চলা। আৰে ভাই, তই মাৰিবি বে মানুহ। মই তোক কি কৰিলো বাৰু? কি কৰিলি নে? মই সঁচা কথাটোৱে কৈছো। হ'ব ব'ল, যা ব'ল। কথা ক'লে আকৌ বেয়া পায়। হ'ব নেকি? ব'ল যাওঁ। বিকি, শুনচোন। বিকি ঐ। কি হ'ল তোৰ? ইমানকে চিঞৰি আছ যে? চা, উপাসনে কেছ উঠি আছে। তই মানুহ মাৰিবি দেই। মই ভাবিছো তই চিতলাং খাই পৰি আছ, সেইকাৰণে দৌৰি আহিছো। ইনে মোৰ এনাৰ্জি শেষ কৰিলি। চা না। কি চা না? ইনে এনাৰ্জি শেষ কৰালি, মোক ৰাতিলে এনাৰ্জি ড্ৰিংক আনি দিবি আকৌ। কি? মই কৰিলো দেই। আমাৰ দমৰাই পঘা পিন্ধিলে মানে। কি কৈছে? পাগল। উপাসনে মেছেজ কৰিছে দেখোন।
কি কৰিছে? এনেই আছোঁ, তুমি? ময়ো। আচ্ছা, তুমি মোক তুমি বুলিয়েই মাতিবাচোন। ঠিক আছে দিয়ক, মানে দিয়া। আচ্ছা, বেয়া নাপোৱা যদি তোমাৰ ফোন নাম্বাৰটো দিবা নেকি? নাই, নাপাওঁ, লওক। আজিলৈ বাই দেই, পিছত কথা পাতিম। আৰে ইয়াৰ, মই মাত নিদিয়াকে তুমি মোৰ ৰাজ বুলি কেনেকৈ গম পালা? তোমাৰ বাহিৰে কাকো নাম্বাৰ দিয়া নাই যে সেইবাবে। আচ্ছা জি। হা জি আচ্ছা। তোমাৰ ঘৰত কোন কোন আছে? বৰ্তমান আমি দুটাই। দুটা মানে? মই আৰু বিকি। মা দেউতা সৰু থাকোঁতে ঢুকালে। আৰু আইতাও দুদিনমান হ'ল ঢুকুৱা, সেইবাবে মই অনলাইন নাছিলোঁ এইকেইদিন। আই এম চৰি ইয়াৰ। তুমি ইমান হেপি কেনেকৈ থাকা? হেপি থকা দুটা কাৰণ আছে। বেয়া নোপোৱা যদি মোকো ক'বা নেকি? আজি এটা ক'ব পাৰিম, বাট এটা তোমাক লগ পালে ক'ব পাৰিম। প্ৰথমটো বিকিদা বুলি জানো, কিন্তু ছেকেণ্ডটোহে জানিব মন গৈছিল। কিয়? কিয় নাজানো, বাট মই জানিব বিচাৰোঁ। মোক কাইলৈ লগ কৰিব পাৰিবা? ঠিক আছে, আমি প্ৰথম য'ত লগ পাইছিলোঁ তাতে লগ কৰিম। ঠিক আছে, হ'ব দিয়া। মায়ে মাতিছে মোক। ঠিক আছে। বিকিদা। ঐ উপাসনা পালাহি? পালোহি দেই। ৰাজ নাই নেকি? ৰাজ আহিছিলে, কেনি গ'ল জানো? আহিতো ঐ ৰাজ, উপাসনা আহিছে। উপাসনা। কেনেকুৱা ভাল? ভালেই দেই, তোমাৰ? ভালেই। ঠিক আছে দিয়া, তোমালোক কথা পতা, মই অলপ আগৰ পৰা আহোঁ দেই। হ'ব দে। তোমাৰ কিবা হ'ল? ইমান টেনশ্যন হ'ল যে? নাই কি হ'বনো, একো হোৱা নাই। কোৱা আকৌ, মোক ক'লে একো নহয়, জল্দি কোৱা। নাই, বহুত দিনৰ পৰা কথা এটা ভাবি আছোঁ, কওঁ জানো? কোৱা, কি নহ'ব? তাকে ভাবিছোঁ, কওঁ নে নকওঁ। ভাবিবলগীয়া আছে যদি নালাগে দেই ক'বলৈ। কালি কি গম পাইছিলা সেইটোকে কোৱা। মই আকৌ হাঁহিবলৈ শিকাৰ কাৰণ হ'ল তুমি। তোমাক লগ পোৱাৰ পাছৰ পৰাই আকৌ হাঁহিবলৈ শিকিলোঁ। মই ডাইৰেক্ট কৈছোঁ, তুমি মোৰ জীৱনলৈ আহিবানে? কি তুমি সঁচাই কৈছা? মই সঁচাই কৈছোঁ। আচলতে কি জানা ৰাজ, মই তোমাক মানে মনে মনে ভাল পাই পেলাইছোঁ। আৰু তোমাৰ জীৱনৰ প্ৰতিটো কথাই মই জানিবলৈ ব্যাকুল। কাৰণ আচলতে তুমি বুজি পাইছাই, মোৰ মনটো তোমাকেই বিচাৰে। কি তুমি সঁচা কৈছা? সঁচাই কৈছোঁ ৰাজ। I love you. I love you too.